Hello students, welcome to our channel Education Arena. Before we start the next part, let me show you some pictures. So as you can see, the the pictures are of reindeer. So egita ki hoy? He reindeer hoina pohogitar photo. So amar yat thaka hoina pohokhini ola beleg dhৰণৰ হয় আৰু তাত এই নৰ্থ প'ল বিলাকত পোৱা বা সেই ঠাণ্ডা প্ৰধান দেশবিলাকত পোৱা হইনা পহুবিলাকৰ অলপ ফিজিক্যাল ষ্ট্ৰাকচাৰটো অলপ বেলেগ হয় মই তোমালোকক প্ৰিভিয়াছ ভিডিঅ'টোত কৈছিলোঁ I have told you in the previous video that they are bigger in size হেতৰ সাইজবিলাক অকমান ডাঙৰ থাকে আৰু হৰ্নছ বিলাক কি হয় অকমান ওখ ওখ থাকে দীঘল দীঘল থাকে ডেকোৰেটিভ থাকে সো দেখিছা এইবিলাক অলপ ডেকোৰেটিভ মানে দেখিবলৈ ধুনীয়া হেতু ডেকোৰেটিভ বুলি মই ক'লো সাইজ বিলাক কিমান ডাঙৰ দেখিছা সো এইটোৱে হ'ল পিকচাৰ্ছ অফ reindeer. So next picture আমি চাম sledges বিলাকৰ sledges মানে মই কি কৈছিলো vehicles small vehicles which are used in North Pole regions য'ত বৰফৰ পৰে ধৰা তেনেকুৱা বিলাকৰ ঠাইবিলাক কি হয় সেই ঠাইবিলাকৰ sledges বিলাক ইউজ কৰে so দেখিছা এইখন হ'ল dog sleds দেখিছা the vehicle is being pulled by the dogs কুকুৰবিলাকে গাড়ীখন টানিছে দেখিছা so এইখনক কোৱা হয় dog sledge আৰু আমাৰ যেটো পয়েমটো দিয়া আছে the sleds that we have mentioned in the poem is reindeer sledge মানে এই বৰফৰ দেখত পোৱা হইনা পহুৰে যে টানি নিয়ে সেই গাড়ীখনকে কোৱা হয় reindeer sledge sledge মানে হল vehicle খন আৰু এটো হল reindeer দেখিছা তোমরা ফটোখনত এটো reindeer আৰু এখন হল the small vehicle যত মানুহজন বহি যাব পাৰে বস্তুবিলাকো নিব পাৰে you can carry things or you can carry human beings also so এইবিলাক ঘোৰায়ো টানে কিছুমান sledges গাড়ীবিলাকো আমি পাম so these are some pictures of a reindeer sledge and dog sledge. Now let us talk about the later stanzas of the poem. Once when the good Saint Peter lived in the world below. এই দুটা লাইন আমাক কি বুজাইছে once when good Saint Peter মানে এটা সময়ত যেতিয়া সেই good Saint Peter সেই Saint Peter নামৰ মানুহজন যেতিয়া পৃথিৱীত বসবাস কৰিছিল বুজি পাইছা once when the good Saint Peter lived in the world below যেতিয়া পৃথিৱীত মানুহ হিচাপে কি কৰিছিলে বসবাস কৰিছিলে when Saint Peter used to live in the world below along with other human beings so this is a story about him okay so কি কৰিছিলে তেতিয়া তেখেত and walked about it preaching তেখেতে গোটেই পৃথিৱীখনত ইফালৰ পৰা ইফালে places to places কি কৰিছিলে ঘূৰি ফুৰিছিলে জাৰ্নি কৰিছিলে কিহৰ কাৰণে ঘূৰিছিলে preach কৰিবৰ কাৰণে preach মানে কি কৰা preaching হল এটা action preach কৰা মানে হল to teach about God মানে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে যেতিয়া এটা জায়গাৰ পৰা আনটা জায়গালৈ যে ঘূৰি ফুৰে মানুহবিলাক বা পৃথিৱীৰ চুকে কানে যেতিয়া মানুহবিলাক ঘূৰি ফুৰে বা সেই নিৰ্দিষ্ট মানুহজন যে ঘূৰি ফুৰে এটা নিৰ্দিষ্ট টাৰ্গেট লৈ পেলাই এটা মোটিভ লৈ পেলাই যে ঘূৰি ফুৰে তেতিয়া কি হয় সেইজন মানুহকে কোৱা হয় preacher বুলি কোৱা হয় আৰু ইয়াত তেখেতে কি কৰিছিলে এই গুড সেইন্ট পিটাৰ কি কৰিছিলে preach কৰিছিলে মানে তেখেতে আন মানুহক ভগৱানৰ কথা শিকাইছিলে he taught other people about God অসমীয়া যদি আমি preacher জন কওঁ preacher মানে হল ধৰ্মৰ প্ৰচাৰক বুজি পাইছা এজন মানুহ যিজনে ধৰ্মৰ প্ৰচাৰৰ কাৰণে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে মানে সেই নিৰ্দিষ্ট ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে ডিফাৰেন্ট প্লেसेছ বিলাকত ঘূৰি ফুৰে আজি ইয়াত ধৰ্ম প্ৰচাৰ কৰিছে কাইলৈ বেলেগ এটা জায়গাত কৰিব আকৌ পৰখিলে বেলেগ এটা জায়গাত কৰিব তেনেকৈ ঘূৰি ফুৰিছিলে যেনেকৈ শংকৰদেৱ আছিলে শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ কৰাত ব্যস্ত নাছিল জানো তেনেকৈ শংকৰদেৱ আছিলে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত তেখেতে বহুত অৱদান আগবঢ়াই থৈ গৈছে শংকৰদেৱ আছে হযৰত মহম্মদ আছিলে ডিফাৰেন্ট তেনেকৈ কি আছিলে পিপল বিলাক আছিলে who always roam around the earth and other places to preach about God মানুহবিলাক কি হৈছিলে ভগৱানৰ ওপৰত লেকচাৰছ দিছিলে ধৰ্মৰ ওপৰত লেকচাৰ দিছিলে আৰু কি কৈছিলে মানুহবিলাকক ভগৱানৰ লগত কানেক্ট কৰিবৰ কাৰণে ট্ৰাই কৰিছিলে সো সেইটোৱে হ'ল preacher ইয়াৰ আনটা নাম আছে preacher তোমালোকে আৰু এটা নেম তোমালোকে হেতু পাইছা সেইটো হ'ল clergyman কি কলো clergyman ঠিক আছে clergyman মানে হ'ল এজন preacher যি ধৰ্ম গুৰু নিচিনা ধৰ্ম কথাবিলাক পাতে বা ধৰ্ম প্ৰচাৰ কৰে সো ইয়াত কি আমি এখিনি কি পালো এতিয়া once when the good saint Peter good বুলি কেলে কোৱা হ'ল good বুলি এদিকনে কোৱা হ'ল কাৰণ এইজন এনেকুৱাজন ব্যক্তি যি ভগৱানৰ খুব নিচে কাখৰ মানে he is very close to God বুজি পাইছা so once when the good Saint Peter
ক্লোজ টু গড আৰু যিবিলাক মানুহ খুব ক্লোজ টু গড হয় সেইবিলাকৰ কেৰেক্টাৰবিলাকো খুব ভাল হয় নেচাৰবিলাক ভাল হয় বিহেভিয়াৰবিলাক ভাল হয় সেইটো কাৰণে গুড চেইণ্ট পিটাৰ বুলি কৈছে এণ্ড ৱাকড এবাউট ইট প্ৰিচিং চ' গোটেই পৃথিৱীখনত যেতিয়া এটা সময়ত চেইণ্ট পিটাৰ পৃথিৱীত বসবাস কৰিছিল তেতিয়া কি কৰিছিল তেখেত গোটেই পৃথিৱীখনে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিলে কি কৰিবৰ কাৰণে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে ঘূৰি ফুৰিছিলে হি ৱাজ জাষ্ট ৰুমিং এৰাউণ্ড দ্য গ্লোব জাষ্ট টু প্ৰিচ এবাউট গড জাষ্ট এজ হি ডিড ইউ ন' এতিয়া এই লাষ্ট লাইনটো আমাক কি বুজালে জাষ্ট এজ হি ডিড হি মানে কাক বুজাইছে হি মানে বুজাইছে আমাক এই চেইণ্ট পিটাৰক বুজাইছে হয় নহয় হিয়ে কাক বুজাইছে চেইণ্ট পিটাৰক বুজাইছে জাষ্ট এজ হি ডিড মানে চেইণ্ট পিটাৰ মানে কি এই ধৰ্মগুৰুসকলে মানে এই সন্যাসীসকলে বা ধৰ্মগুৰুসকলে কি কৰে সদায় নিৰ্দিষ্ট ধৰ্ম এটা প্ৰচাৰ কৰে হয়নে এতিয়া এই মানুহবিলাকৰ কাম সেইটোৱে মানে এই মানুহবিলাকে গৈ বেলেগৰ আগত গৈ পেলাই বস্তু নিবিকেগে বুজি পালা নহয় বা বেলেগ এটা ধৰ্ম গুণগান নাগাগে নিজৰ ধৰ্মটো গুণগানেই গাবগে বুজি পাইছা সেইটো কাৰণে জাষ্ট এজ ই ডিড মানে আন চেইণ্টবিলাকে যেনেকৈ নিজৰ নিজৰ ধৰ্মবিলাক প্ৰচাৰ কৰে ঠিক তেনেদৰে চেইণ্ট পিটাৰ ৱাজ এ কাইণ্ড অফ পাৰ্চন হু অলৱেজ টক এবাউট এণ্ড টট এবাউট গড মানুহক ভগৱানৰ কথা কৈছিলোঁ আৰু ভগৱানৰ সেই আইডিয়াছ আৰু ৰুলছবিলাক কথা শিকাইছিলোঁ মানে চবেই কৰে সেইটো জাষ্ট এজ ই ডিড মানে সেইটো হেবিচুৱেল আছিলে সেইটো কাৰণে ইয়াত লিখা হৈছে জাষ্ট এজ ই ডিড ইউ ন' মানে কেলৈ এমফেচাইজ কৰিলে ইয়াত মানে তুমি জানাই সন্যাসীসকলে বা সেই সাধু সন্তসকলে সদায় কি কৰে ভগৱানৰ কথাই পাতি থাকে তেওঁলোকে এক্ট্ৰেছৰ কথা নাপাতে এক্টৰৰ কথা নাপাতে গাড়ীৰ কথা নাপাতে সম্পত্তিৰ কথা নাপাতে বুজি পালা তেওঁলোকে সদায় ভগৱানৰ কথাই পাতে যিটো আমি জানো নে সেইটো কাৰণে ইয়াত কি বুলি কৈছে ইউ ন' বুলি কৈছে চ' ইয়াতে আমি চামাৰী হিচাপে আমি এতিয়া কি পালোঁ এইখিনিত আমি এই যিটো ষ্টেণ্ডআপ পঢ়িলোঁ আমি ইয়াত কি পালোঁ আমি এইটোৱে পালোঁ যে দিছ ইজ এ ষ্টৰি এবাউট চেইণ্ট পিটাৰ হু ৱাজ ভেৰি ক্ল'জ টু গড who was a religious person, who was a preacher of God. Okay, so when Saint Peter used to live in the world below along with other people, he used to give religious lectures to the people, to the human beings, just like all other saints. আনবিলাক সন্যাসীবিলাকৰ নিচিনাকৈ চেইণ্ট পিটাৰ কি কৈছিলে লেকচাৰ্ছ দিছিলে আৰু কি কৈছিলে সেইটো কেতিয়া হৈছিলে বহুত বছৰৰ আগতে হৈছিলে ইট হেপেন মেনি years ago এটা এটা পুৰণা ঘটনা আৰু যেতিয়া চেইণ্ট পিটাৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিছিলে when he was moving around the world preaching about God ভগৱানৰ কথা মানুহক শিকাই যেতিয়া ইফালে ঘূৰি ফুৰিছিলে এদিনাখন তেখেত আহি পেলাই ক'ত পালেহি he came to the door of a cottage মানে হ'ল a small house in traveling round the earth গোটেই পৃথিৱীখনৰ চাই পেলাই ঘূৰি আছিল তেখেত ঘূৰি আহি পেলাই এদিনাখন তেখেত ক'ত পালেহি তেখেত আহি পেলাই পালেহি কটেজ এটাৰ সন্মুখত he stood before a small house a cottage where a little woman was making cakes আৰু সেই ঘৰটোত কোন আছিলে সেই ঘৰটোত a little woman was there little woman মানে হয়তো সেই মানুহগৰাকী খুব চাপৰ আছিলে সেইটো কাৰণে তেখেতক little woman বুলি কৈছে so the little woman resided in that house so what she was doing at the time when Saint Peter reached the house the little woman was making cakes তাই কি কৰিছিলে তাই কেক বনাই আছিলে and baking them on the hearth আৰু কি কৈছিলে হাৰ্থত সেই কেকখিনি কি কৈছিলে বেক কৰি আছিলে মানে সিজাই আছিলে এতিয়া ইয়াত আমি এটা ৱৰ্ড পালোঁ হাৰ্থ মানে কি হাৰ্থ মানে হ'ল a fireplace where we cook মানে অসমীয়াত আমি যদি ক'বলৈ যাওঁ অসমীয়াত আখল বুলি কওঁ সাপোজ আমি অসমীয়াত আমি জুহাল বুলি কওঁ আমি আখল বুলি কম জুহাল বা আখল চ' হাৰ্থ হ'ল এনেকুৱা এটা প্লেচ য'ত আমি খোৱা বস্তুবিলাক আমি বনাব পাৰোঁ চ' যেতিয়া চেইণ্ট পিটাৰ গৈ পেলাই কটেজৰ সন্মুখত পাইছিলেগৈ তেতিয়া কি কৰিছিলে সেই লিটিল ওমেনগৰাকীয়ে কি কৰিছিলে সেই হাৰ্থত কেক বনাই আছিলে আৰু গোটেই পৃথিৱীখন ঘূৰি যেতিয়া চেইণ্ট পিটাৰ সেই ঘৰটোৰ সন্মুখত পাইছিলগৈ তেতিয়া কি হৈছিলে তাত এগৰাকী মানুহ আছিলে দ্য লিটিল ওমেন হু ৱাজ মেকিং কেকছ ইন দ্য ফায়াৰ প্লেচ সেই তোমাৰ হাৰ্থত মানে সেই জুহালত কি কৰিছিলে ফায়াৰ প্লেচত কেক বনাই আছিলে দ্য লিটিল ওমেন অ'কে তেতিয়া কি হৈছিলে সেই চেইণ্ট পিটাৰ কি হৈছিলে কেনেকুৱা ফিল কৰিছে তেখেত খুব ফেইণ্ট ফিল কৰিছে ফেইণ্ট মানে কি খুব ভাগৰুৱা অনুভৱ কৰা যেতিয়া আমি খুব এক্সস্টেড ফিল কৰোঁ খুব যেতিয়া উইক ফিল কৰোঁ খুব ভাগৰুৱা ফিল কৰোঁ তাকে কোৱা হয় ফেইণ্ট
He was feeling very weak. He was exhausted because he has been walking around the earth. গোটেইখন ঘূৰি পকি আহিছিল সি, হয়নে? যেতিয়া গোটেইখন ঘূৰি পকি আহিছিলে তেখেতক খুব ভাগৰ লাগিছিলে। এণ্ড আন এটা ৰিজন ইয়াত দিয়া হৈছে যে কেলে ভাগৰ লাগিছিলে, হি ৱাজ অন ফাষ্ট। গোটেই পৃথিৱীখন ঘূৰি ঘূৰিটো ভাগৰ লাগিছিলে, আৰু ভাগৰ লগাৰ আন এটা কাৰণ আছিলে ফাষ্টিঙত আছিলে। তেখেতে ব্ৰত ৰাখি লৈছিলে। ফাষ্টিং মানে কি? ব্ৰত ৰখা, একো খোৱা বোৱা কৰা নাছিলে ভালদৰে, হয়নে? চ' ব্ৰত ৰাখি থৈছিলে, সেইটো কাৰণে বেছি ভাগৰ লাগিছিলে। ফৰ দ্য ডে ৱাজ অলমষ্ট ডান, আৰু সেই দিনটো শেষ হ'ব লাগিছিলে, মানে সন্ধিয়া হৈছিল আৰু, বুজি পাইছে? ফৰ দ্য ডে ৱাজ অলমষ্ট ডান মানে একদম সন্ধিয়া হওঁকৈ হৈছিল আৰু দিনটো শেষ হ'ব আৰু এতিয়া। দ্য ডে ৱাজ জাষ্ট এবাউট টু এণ্ড। হি আস্কড হাৰ, যেতিয়া ছেইণ্ট পিটাৰে দেখিলে যে সেই মানুহ ঘৰত, সেই ঘৰটোত মানুহগৰাকীয়ে কেক বনাই আছে, তেখেতৰ ভোক লাগিছে, ছেইণ্ট পিটাৰৰ ভোক লাগিছিলে, আৰু এই ভোক লগাৰ কাৰণে কি কৰিলে, সি মানে কোন? ছেইণ্ট পিটাৰে কি কৰিলে? asked her from her store of cakes to give him a single one মানে a piece কেক দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিলে from her store. অ'কে, ষ্ট'ৰ মানে হ'ল মেবি সেই লিটিল ওমেনগৰাকী এখন দোকান আছিলে, মেবি এখন বেকাৰী আছিলে, য'ত তেখেতে কেকবিলাক বনাই পেলাই বেচিছিলে। চ' সেই বেকাৰীৰ পৰাই, সেই ষ্ট'ৰখনৰ পৰাই কি কৰিলে, ছেইণ্ট পিটাৰে এ পিচ কেক বিচাৰিলে, বিকজ হি ৱাজ ভেৰি হাংগ্ৰি, হি ৱাজ ফেইণ্ট, হি ৱাজ এক্সস্টেড। ভোক লাগিছিলে, খাবৰ কাৰণে এপিচ কেক বিচাৰিলে। এণ্ড ছেইণ্ট পিটাৰে যেতিয়া সেই লিটিল ওমেনগৰাকীক কেক খুজিলে, কাৰণ তেখেতে দেখিছিলে যে মানুহগৰাকীয়ে ঘৰৰ ভিতৰত কেক বনাই আছিলে, তেতিয়া সেই ওমেনগৰাকীয়ে কি কৰিলে, শ্বি মেড এ ভেৰি লিটিল কেক, একদম সৰু পিচ এটুকুৰাই কেক বনাবলৈ আৰম্ভ কৰিলে। চ' যেতিয়া সেই কেক টুকুৰা বনি আছিলে, তেতিয়া কি হ'ল, এজ ইট বেকিং লে, মানে যেতিয়া কেক টুকুৰা বনি আছিলে, শ্বি লুকড এট ইট, আৰু সেই মানুহগৰাকী, সেই লিটিল ওমেনগৰাকীয়ে সেই কেক পিচ টুকুৰালৈ চাই আছিলে। এণ্ড থট ইট ছিম টু লাৰ্জ টু গিভ এৱে, আৰু তেখেতে ভাবিবলৈ ষ্টাৰ্ট কৰিলে যে সেই কেক টুকুৰাটো কি হয়, অলপ ডাঙৰ হৈছে নেকি, মানে তেখেত খুব চেলফিছ আছিলে। এইখিনি আমি কি গম পালোঁ, দ্য ওমেন ৱাজ ভেৰি চেলফিছ, দ্য লিটিল ওমেন ৱাজ ভেৰি চেলফিছ, এণ্ড শ্বি ডিড নট ৱান্ট টু গিভ এ পিচ অফ কেক ফ্ৰম হাৰ ষ্ট'ৰ। সেই ষ্ট'ৰৰ পৰা এপিচ সৰু কেকো তেখেতে ছেইণ্ট পিটাৰ নামৰ সেই মানুহজনক দিব বিচৰা নাছিলে। ইনষ্টেড তেখেতে কি কৰিছিলে, সেই মানুহগৰাকীয়ে কি কৰিছিলে, শ্বি ষ্টাৰ্টেড মেকিং এ ভেৰি স্মল পিচ অফ কেক ফৰ ছেইণ্ট পিটাৰ। একদম সৰু টুকুৰা এটা লৈ পেলাই কি কৰিছিলে, কেক বনাবলৈ ষ্টাৰ্ট কৰিছিলে। ইভেন শ্বি ৱাজ ট্ৰাইং টু মেক এ স্মল পিচ অফ কেক, তথাপি কি কৰিলে, যদিও স্মল লিটিল পিচ অফ কেক বনাবলৈ ষ্টাৰ্ট কৰিছিলে, তথাপি কি হ'ল, শ্বি ডিড নট ৱান্ট টু শ্বেয়াৰ হাৰ থিংছ, দ্য স্মল পিচ অফ কেক। সেই সৰু পিচ অফ কেকটো কি কৰিছিলে, ছেইণ্ট পিটাৰৰ লগত শ্বেয়াৰ কৰিব বিচৰা নাছিলে, কাৰণ ইয়াত দিয়া আছে না, এণ্ড থট ইট ছিম টু লাৰ্জ টু গিভ এৱে। তেখেতে ভাবিলে যে এই কেক টুকুৰা দেখোন বহুত ডাঙৰ হৈছে, ইমান ডাঙৰ কেক টুকুৰা মই কাকো নিদিওঁ দেই, মোৰহে কেক, মই কেলে দিম ইমান ডাঙৰ কেক টুকুৰা। চ' তেনেকৈ কি হ'ল, তেখেতে ভাবিবলৈ আৰম্ভ কৰিলে। চ' এইখিনিৰ পৰা আমি কি গম পালোঁ, দ্য লিটিল ওমেন ৱাজ ভেৰি চেলফিছ। এতিয়া সেই লিটিল ওমেনগৰাকী কি কৰিছে, আগতে যে এটুকুৰা আটা লদাৰ পৰা, তেওঁ মাৰি থোৱা আটা লদাখিনিৰ পৰা বা ময়দা লদাখিনিৰ পৰা যে সেই টুকুৰাটো যে লৈছিলে কেক বনাবৰ কাৰণে, কাৰ কাৰণে, ছেইণ্ট পিটাৰৰ কাৰণে। এতিয়া তেওঁ ভাবিলে যে সেই টুকুৰাটো খুব ডাঙৰ হৈছে। এতিয়া তেখেতে কি কৰিছে, দ্য লিটিল ওমেন এগেইন নিডেড আনাডাৰ ওৱান। আকৌ কি কৰিলে, আকৌ সেই ময়দা চয়দা বা যি আটা চাটা যি আছিলে, সেই মিক্স কৰি পেলাই আকৌ কি কৰিলে, লাডু এটা বনালে, আৰু কি কৰিলে, এইবাৰ স্মল আৰু বা সৰু টুকুৰা এটা লৈছে। বাট সেই সৰু টুকুৰাটো লোৱাৰ পাছতো এগেইন শ্বি লুক, আকৌ তেখেতে ভাবিলে, এইটো ছেকেণ্ড টাইম, right? This is the second time when she is kneading another scrap of flour. এটা কি হৈছে, but it looked, মানে তেখেতে আকৌ চাইছে, যেতিয়া আকৌ সেই নেক্সট টাইম লোৱা টুকুৰাটোলৈ চাইছে, when she turned it over as large as the first had done, মানে তেখেতে কৈছে লুটিয়াই বগৰাই পেলাই হাতত লৈ পেলাই চাইছে যে এই টুকুৰা আগৰ টুকুৰা নিচিনাই নেকি বৰ। দেন কি হ'ল, তেখেতে এই ছেকেণ্ড টাইম লোৱা টুকুৰাটো সেই আগৰ টুকুৰাটোতকৈ কি পালে, অকণমান ডাঙৰহে পালে বা ছেইম ছাইজৰ পালে। তাৰমানে আমি কি বুজিলোঁ এইখিনিৰ পৰা, দ্য লিটিল ওমেন ৱাজ ভেৰি মিজাৰ, একেবাৰে চিকটা আছিলে, ৰাইট? চ' শ্বি থট ডেট দ্য কেক ৱাজ টু বিগ টু বি গিভেন এৱে, আৰু বেলেগক দিবৰ কাৰণে মানে খুব ডাঙৰ হৈছে বুলি তেখেতে ফিল কৰিছিলে সেই মানুহজনীয়ে, বুজি পালা? চ' শ্বি ষ্টাৰ্টেড মেকিং আনাডাৰ ওৱান, সেইটো বনোৱাৰ পাছতো কি হ'ল, আকৌ ডাঙৰ ফিল কৰিলে, ছেকেণ্ড টাইম লৈছে তেখেতে। When she looked at the cake, she again felt that it was as big as the previous one. Again, she was not ready to give the smaller cake to
to Saint Peter. যদি সৰু আছে দি দিয়া, কিয় নাই দিয়া? কাৰণ তেখেত কি আছিলে, খুব সেই মানুহগৰাকী খুব মেজাৰ আছিলে, খুব চিকটা। মেজাৰ মানে কি? মেজাৰ মানে হ'ল খুব চিকটা আছিলে, সেইটো কাৰণে তেখেতে দিয়া নাছিলে। দেন কি হ'ল? দেন শ্বি টুক এ টাইনি স্ক্ৰেপ। টাইনি স্ক্ৰেপ একদম সৰু আটা লদা এটা। এই মায়ে যে ঘৰত ৰুটি চুটি বনাবৰ কাৰণে আটা লাডু কৰেনে? আটা লাডুটো ডাঙৰকৈ কৰে নহয়, তোমাৰ এই সৰুকৈ যেনেকৈ আটা লাডুবিলাক কৰে ৰুটি বনাবৰ কাৰণে, এই সৰু আটা লাডু এটা বা তুমি 4 ভাগ কৰি দিয়াচোন, সেই তাৰে এভাগ ধৰা একদম অকণমানি টুকুৰা এটা, মানে সেইটোকে স্ক্ৰেপ বুলি কৈছে। এই স্মলাৰ ছেকশ্যন অফ ছামথিং অৰ এই স্মলাৰ পিচ অফ ছামথিং। স্ক্ৰেপ মানে এটা সৰু অংশ এটা, সৰু টুকুৰা এটা বুলি কৈছে। বুজি পাইছা? দফ মানে কি? এই আটা লাডু যে ক'লোঁ, এই আটা লাডুটোক দফ বুলি কয়। সেই মায়ে যে ৰুটি বনাওঁতে আটা লাডু কৰেনে? সৰুতে চাগে তোমালোকে কিছুমানে সেই আটা লাডুৰ পৰা এনেকৈ কিবা খেলিছিলাও, চ' সেই আটা লাডুটোকে দফ বুলি কৈছে। এতিয়া কি কৰিলে? সেই আটা লাডুৰ পৰা একদম অকণমানি টুকুৰা এটা ল'লে, স্ক্ৰেপ বুলি কৈছে। দেন শ্বি টুক এ টাইনি স্ক্ৰেপ, সৰু টুকুৰা এটা ল'লে ফ্ৰম সেই আটা লাডুটোৰ পৰা, এণ্ড ৰোল্ড ইট ফ্লেট। আৰু কি কৰিলে? এই ৰুটি যে বেলে মানুহে, ৰুটি যে বেলে, সেই ৰুটি কি কৰিলে? সেই বেলনা মাৰিডাল লৈ পেলাই কি হ'ল? ৰুটি বেলাৰ নিচিনাই কি হ'ল? তাই ৰোল কৰিবলৈ আৰম্ভ কৰিলে। শ্বি ষ্টাৰ্টেড ৰোলিং দ্য টাইনি স্ক্ৰেপ অফ ডভ এণ্ড শ্বি ৱাজ জাষ্ট মেকিং ইট এজ ফ্লেট এজ ইট কুড বি। তাই যিমানেই প্ৰায় সিমানেই একদম পূৰা ফ্লেট কৰিছে। শ্বি ৱাজ ট্ৰাইং টু মেক ইট ভেৰি ভেৰি ফ্লেট, একদম চেপেটা কৰি দিছে। এণ্ড বেকড ইট থিন এজ এ ৱেফাৰ। এণ্ড at last, the section, the tiny scrap, started to look like as a wafer. একদম চিপছৰ নিচিনা। তোমালোকে যে আংকল চিপ খোৱা, একদম থিন থাকে নে লেয়াৰটো, একদম থিন হৈ গ'ল মানে। চ' সেইটো কাৰণে কোৱা হৈছে এণ্ড বেকড ইট থিন এজ এ ৱেফাৰ, একদম চিপছৰ নিচিনা পাতলা কৰি পেলালে। হোৱাট এভাৰ শ্বি ৱাজ ৰলিং। দেন বাট শ্বি কুড নট পাৰ্ট উইথ ডেট। এতিয়া এইখিনি আকৌ গম পালোঁ কিমান মেজাৰ হয়, কিমান চিকটা হয়। মানে শ্বি কুড নট পাৰ্ট উইথ ডেট, মানে যদিও ৱেফাৰৰ নিচিনাকৈ তেখেতে বনালে, চিপছৰ নিচিনা হৈ গ'ল, একদম চেপ্টা হৈ গ'ল, তথাপিও তেখেতে কি কৈছে? শ্বি কুড নট পাৰ্ট উইথ ডেট, মানে ষ্টিল শ্বি ৱাজ নট এবল টু গিভ এৱে ডেট পিচ অফ ডভ অৰ পিচ অফ কেক টু দ্য ছেইণ্ট পিটাৰ। তাৰে ইমানেই চিকটা আছিলে, তেখেতে কি কৈছিলে? দিবই বিচৰা নাছিলে। আৰু এইটো কৈছে থাৰ্ড টাইম আছিলে। দ্য থাৰ্ড টাইম শ্বি টুক এ ভেৰি স্মল এমাউণ্ট অফ ডাফ এণ্ড ৰোল্ড ইট, একদম ৰুটি বেলি থকা নিচিনা বনাই আছিলে। আৰু এইখিনি কি কৈছে আমাক? দ্য পইণ্ট ছেইজ ডেট শ্বি ৰোল্ড টু লে এমফেচিছ অন দ্য ফেক্ট ডেট এইটো মোৰ হয়, মানে বুজি পাইছা? যে এইটো মোৰ হয়, মই দিব নোৱাৰোঁ, মানে ইমানেই চিকটা আছিলে, ৰাইট? কিন্তু ছেইণ্ট পিটাৰে কি কৈছিলে? ভোক লাগিছিলে, ভোক লগাৰ কাৰণে তেখেতে কি কৰিছিলে? বিচাৰিছিলে যে মোক অলপ কেক দিলে হ'ল। বাট the little woman was so greedy that she was unable to give, that even the thin piece of bread to the, Saint Peter. The woman said something. What she said? She said that my cakes that seem when I ate them myself are yet too large to give away. মানে মানুহগৰাকী, সেই লিটিল ওমেনগৰাকী কি কৰিলে? সেই লাষ্টত যিটুকুৰা কেক বনাইছিলে, মানে থাৰ্ড টাইমৰ কাৰণে যিটুকুৰা কেক বনাইছিলে, খুব বেলি আছিলে, খুব ফ্লেট কৰি আছিলে, সেই টুকুৰা যিটো চিপছৰ নিচিনা আছিলে, খুব ৱেফাৰৰ নিচিনা থিন আছিলে, সেই টুকুৰাটো কি হ'ল? কাক নিদিলে? ছেইণ্ট পিটাৰক নিদিলে, হু ৱাজ ভেৰি হাংগ্ৰি এণ্ড হু ৱাজ ভেৰি ফেইণ্ট। চ' ইয়াত কি কৈছে এতিয়া? এই চেণ্টেঞ্চটোৱে বুজাইছে কি? ৱেন দ্য লিটল ওমেন এট দ্য কেক বাই হাৰছেল্ফ, যেতিয়া নিজেই খাই দিলে টুকুৰাটো, শ্বি ফেল্ট ডেট দে ৱেৰ ভেৰি স্মল। যেতিয়া নিজেই খাই তেতিয়া কেকটুকুৰা কি পালে? খুব সৰু পালে। কেকটুকুৰা তেতিয়া খুব সৰু পালে যেতিয়া নিজেই খাই আছিলে। বাট ইফ শ্বি হেড টু গিভ দেম টু ছাম ওৱান, স্পেচিয়েলি টু ছেইণ্ট পিটাৰ, যিটো যদি সেই ছেইম পিচ অফ কেকটো, সেই টুকুৰাটো যদি কেনেবাকৈ, সেই কেকৰ টুকুৰাটো কেনেবাকৈ যদি ছেইণ্ট পিটাৰক দিবলগীয়া হ'লহেঁতেন, তেতিয়া তাই কি ফিল কৰিলেহেঁতেন? এইটোকে ইমান ডাঙৰ, মই এইটো কাৰোবাক দিব নোৱাৰোঁ। she might have felt that way, and she felt that they were too big to be given away, আৰু সেইটো কাৰণে কি কৰিছিলে? দিয়া নাছিলে। আৰু ফাইনেলি তাই কি কৰিলে? এইখিনিলৈ গম পালা, থাৰ্ড টাইম বনোৱাৰ পাছতো she had never given away her greed. তাই ইমানে লোভী আছিলে, ইমানে মেজৰ আছিলে, নিদিলে কেক টুকুৰা। কি কৰিলে এতিয়া?
she put them on the shelf. মানে তাই কি কৰিলে সেই কেক টুকুৰা নি পেলাই কি হ'ল তাই গৈ পেলাই কি হ'ল অকণমান খালেগৈ আৰু মেবি তাই গৈ পেলাই গোটেইখিনি গৈ পেলাই কি কৰিলেগৈ কিটচেনৰ শেল্ফত থৈ দিলেগৈ. She put all the cakes on the shelf of our kitchen and the little woman did not give any piece of cake to the good Saint Peter. Right? His Saint Peter ekun dile. She did not give any single piece of cake to Saint Peter. Ekui ni dile. Buji pala? So eitu asla amar ekin lege standatu. After that what happened? So obviously if you are hungry and if you are asking for food to someone, right? If you can see that someone is cooking food and you are asking food, jodi tomak nidiye tetia ki hobo? Etia ji hobo naturally hetu yat etia hol. Etia chwa ki hol? The good Saint Peter grew angry. Eta Saint Peter ki hoise? Good Saint Peter khong uthise. Ki hokane khong uthise? Because he was hungry and he wanted food. Saint Peter became angry because the lady, the little woman, was not giving him food. For he was hungry and faint. Saint Peter কি লাগিছিলে খুব ভোক লাগিছিলে আৰু খুব ভাগৰা ভাগৰা অনুভৱ হৈছিলে faint feel কৰিছিলে. And surely such a woman was enough to provoke a saint. মানে কি কৈছে ইয়াৰ এটোৱে কৈছে যে যিটো বিহেভিয়াৰ show কৰি আছিলে সেই little woman গৰাকীয়ে the behavior was enough for Saint Peter to make him angry. যেটা মানে ভোক লাগি থাকে যেটা কিবা এটা বিচাৰি থাকে যেটা নাপায় কি হয় মানে খং উঠে আৰু এটা মানে খুব তেখেতৰ ভোক লাগি আছিলে তেখেতে ফাষ্টিঙত আছিলে মানে হাংৰি হৈ আছিলে ফেইণ্ট হৈ আছিলে আৰু দেখিছিলে যে মানুহগৰাকী ইমানখিনি কেক বনাই আছে মোক এটুকুৰা দিলে নো কি হ'লহেঁতেন right she could have given Saint Peter a smaller piece of cake but তাই দিছিলে জানো তাই দিয়া নাছিলে মানে সেই মানুহগৰাকী দিয়া নাছিলে কিয় দিয়া নাছিলে because the woman was very selfish হেতু কাৰণে দিয়া নাছিলে আৰু হেতুকে কৈছে and surely such a woman was enough to provoke a saint বিলাকৰ সৰ্বসাধাৰণতে কি হয় normally saint বিলাকৰ কোনো খং নুঠে they never get angry alright খুব মানে পিসফুলি তেখেতলোকে নিজৰ লাইফটো ৰান কৰে but এনেকুৱা যদি মানুহ লগ পালে কি হ'ল Saint Peterৰো খং উঠি যাব saint বিলাকৰো খং উঠি যাব হেতুকে আমাৰ ইয়াত কৈছে so খং উঠাৰ পাছত এটা কি হ'ব এটা ইন্টাৰেষ্টিং হ'ব এতিয়া যেটা Saint Peter খং উঠিলে now Saint Peter কিবা এটা কাম কৰিব এতিয়া he will do something to the woman হেতু খুব ইন্টাৰেষ্টিং হয় কি কৰিব এতিয়া alright so আমি থাৰ্ড পাৰ্টত ডিসকাস কৰিম যে Saint Peter যেটা খং উঠিলে খং উঠাৰ পিছত Saint Peter কি কৰিলে okay